নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। উচ্চ শিক্ষা গৱেষণাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ কাৰ্যসূচী। হয় বন্ধুসকল, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত গৱেষণাৰ বাবে এক বিশেষ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু এই কাৰ্যসূচী হ'ল পাৰ্টনাৰশ্বিপ ফৰ এচিলাৰেটেড ইনোভেশ্যন এণ্ড ৰিচাৰ্চ প্ৰগ্ৰাম। কেন্দ্ৰীয় চৰকাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত গৱেষণাৰ বাবে এক বিশেষ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। সেই উদ্দেশ্যে গ্ৰহণ কৰা এই কাৰ্যসূচী হ'ল পাৰ্টনাৰশ্বিপ ফৰ এচিলাৰেটেড ইনোভেশ্যন এণ্ড ৰিচাৰ্চ প্ৰগ্ৰাম, চমুকৈ PAIR। সমগ্ৰ দেশজুৰি শীৰ্ষ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতাৰ ভিত্তিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অনুসন্ধান নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ গভৰ্ণিং বৰ্ডৰ বৈঠকত 2024 ছেপ্টেম্বৰত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে এই বৈঠকত অধ্যক্ষতা কৰা মোদীয়ে এনে কাৰ্যসূচীৰ কথা পোষকতা কৰিছে। আৰু এই কাৰ্যসূচীৰ দ্বাৰা উচ্চ শিক্ষাৰ লগত জড়িত লাখ লাখ শিক্ষাৰ্থী উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে। বন্ধুসকল, ৰেগুলাৰ নিউজ আৰু আপডেটছ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।